আজি ৭৬ সংখ্যক ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু ইয়াৰ লগে লগে আজি আমাৰ গাঁৱত পতাকা উত্তোলনৰ কাৰ্যসূচী হাতত লৈছে আৰু পতাকা উত্তোলন কৰিবলৈ আৰম্ভ কৰিছোঁ। জনগণ মঙ্গলদায়ক জয় হে ভাৰত ভাইক বিধাতা জয় হে জয় হে জয় হে জয় 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 হে বন্দে মাতরম বন্দে মাতরম বন্দে মাতরম ভারত মাতা কি জয় ভারত মাতা কি জয়। পতাকা উত্তোলনৰ কাৰ্যসূচী শেষ হোৱাৰ লগে লগে আমি এতিয়া গৈ আছোঁ চলমাৰী শ্যামাকালী মন্দিৰলৈ আৰু শ্যামাকালী মন্দিৰলৈ আমি আহি পালোহি আৰু গোটেইখিনি পৰিৱেশ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে চাই থাকিব সকলোৱে। মই এতিয়া মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ আৰু হৈছে মন্দিৰৰ প্ৰথম ভাগৰ গেট আৰু এই গেটটো খুলি মই ভিতৰলৈ গৈ আছোঁ আৰু এইবিলাক হৈছে ভিতৰৰ পৰিৱেশ, মন্দিৰৰ ভিতৰৰ পৰিৱেশ। মই ইয়ালৈ মাজে সময়ে আহি থাকোঁ, আজিও আহিলোঁ। হৈছে ভোলানাথ বাবাৰ মন্দিৰ আৰু ডাঙৰকৈ বনাই আছে। হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি ইণ্ডিপেণ্ডেন্স ডে বা স্বাধীনতা দিৱসত আমি আজি আহিলোঁ চোৰমাৰীলৈ আৰু চোৰমাৰীৰ আহি কালী মন্দিৰলৈ আহিলোঁ সেৱা কৰিবলৈ আৰু ইয়াৰ পিছত আমি যাম গোৱালপাৰা একদম শ্বপিং মললৈ যাম। তাত গৈ আপোনালোকক দেখুৱাই আছোঁ শ্বপিং মলৰ পৰিৱেশ আৰু কালী মন্দিৰৰ পৰিৱেশ অকণমান দেখুৱাই আছোঁ। দুজন আহিছোঁ, মোৰ মিছেছ আহিছে মোৰ লগত আৰু এতিয়া দুজনে যাম একদম গোৱালপাৰালৈ। আমাৰ পূজা কৰা ইতিমধ্যে শেষ হৈ গ'ল আৰু পূজা কৰাৰ শেষ হোৱাৰ পিছত প্ৰসাদসমূহ ল'লোঁ আৰু লৈ পেলাই অলপ পিছত যাম গোৱালপাৰালৈ আৰু চাওক আৰু ইয়াতে চাকি বন্তি জ্বলোৱা হয়। চাকি বন্তি জ্বলোৱাৰ পিছত মন্দিৰলৈ যোৱা হয় আৰু এইবিলাক হৈছে চাওক হৈছে মন্দিৰৰ সন্মুখ ভাগ আৰু প্ৰসাদসমূহ লৈ আছোঁ, লৈ পেলাই যাম আমি গোৱালপাৰালৈ। চাওক আৰু চাওক পাৰ চৰাই এইবিলাক কিমান ধুনীয়াকৈ চাউল খাই আছে। চাওক ৱাও। এতিয়া মন্দিৰৰ পৰা ওলালোঁ আৰু এতিয়া গৈ আছোঁ গোৱালপাৰালৈ। আমাৰ যাত্ৰা আৰম্ভ হ'ল আৰু ৰাস্তাৰ পৰিৱেশ অকণমান দেখুৱাই আছোঁ আপোনালোকক। চাওক কিমান ধুনীয়া লাগি আছে আমাৰ গোৱালপাৰা জিলাৰ ৰাস্তাৰ পৰিৱেশ, একদম সেউজীয়া সেউজীয়া লাগি আছে। হৈছে গোৱালপাৰাৰ বিশাল মাৰ্কেট। আমি বিশাল মাৰ্কেটৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। মাৰ্কেটৰ ভিতৰৰ ভাগৰ অংশ কিছুমান দেখুৱাই আছোঁ আৰু ছোৱালীবিলাকৰ চোলা কাপোৰবিলাক আছে। জিন্স পেণ্ট আৰু বাই 2 get 1 ফ্ৰী টি চাৰ্ট। এতিয়া ওপৰৰ মহলালৈ গৈ আছোঁ। ওপৰৰ মহলাত কি আছে চাই পেলাই দেখুৱাম, গতিকে বলক ভিডিঅ'টো চাই থাকক। গৈ আছোঁ ওপৰলৈ। ওপৰৰ মহলাৰ বেছিভাগ ছোৱালীবিলাকৰ কাপোৰেই আছে, মহিলাসকলৰ। চাওক কুৰ্তা নে কি বুলি কয় এইবিলাক, বেছিভাগ ছোৱালী মহিলাসকলৰ কাপোৰেই ইয়াত আছে আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাপোৰো আছে। দেখুৱাই আছোঁ আপোনালোকক আৰু মোৰ মানুহজনীয়ে কিবা কাপোৰ চাই আছে, তাইহে জানে আৰু দেই কিবা পচন্দ কৰে। হৈছে চশমা আৰু এইবিলাক হৈছে সৰু সৰু ল'ৰা ছোৱালীৰ জোতা চেণ্ডেল ধুনীয়াকৈ ৰাখি দিছে আৰু চাওক চোলা কাপোৰবিলাক আছে বহুত ধুনীয়া। আকৌ ওপৰৰ মহলালৈ গৈ আছোঁ। ওপৰৰ মহলাত কি আছে গৈ পেলাই দেখুৱাই আছোঁ আপোনালোকক। বিশাল মাৰ্কেট, বিশাল মাৰ্কেটৰ ভিতৰত আছোঁ আৰু আমি দুজনে ঘূৰি আছোঁ মোৰ মানুহজনীৰ লগত আৰু চাওক ৰাইচ কুকাৰ এইবিলাক হৈছে গ্ৰচাৰী শ্বপ, ঘৰৰ
পাকঘৰৰ সা সামগ্ৰীসমূহ ইয়াৰ কাপ প্লেট আছে তাৰপিছত বহুত ধৰণৰ ইয়াৰ ৰান্ধনীশালৰ বস্তুবিলাক আছে ইয়াত চাওক ধুনীয়াকৈ ৰাখি থৈ দিছে ৱাও ইয়াত 3-4টামান বস্তু ল'লোঁ আৰু ইয়াত আমি বিল বনাবলৈ আহিলোঁ ইয়াত বিল বনাই আছে আৰু ইয়াত হৈছে হৰলিক্স ইয়াত বিশাল মাৰ্কেট লৈ আহি অলপমান বজাৰ কৰিলোঁ বেছি নাই বাৰু বিশাল মাৰ্কেট শ্বপিং মলত আহিলোঁ অকণমান বজাৰ কৰিলোঁ এতিয়া ঘৰত গৈ আছোঁ